মোৰ আজি এটা নতুন ৰেচিপি লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে প্ৰনৰ ৰেচিপি। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মিছা মাছখিনি মই এনেদৰে ভালদৰে বাকলি এৰুৱাই লৈছোঁ। বাকলিটো এৰুৱাই ল'ব লাগিব আৰু ধুই লৈছোঁ। আৰু ইয়াত মই হালধি আৰু নিমখ এড কৰিছোঁ। হালধি আৰু নিমখখিনি এড কৰি এনেদৰে ভালকৈ লৰাই মিক্স কৰি দিব লাগিব। আৰু এইখিনি মিক্স কৰি অলপ সময় থৈ দিয়াৰ পিছত ইয়াতে মই আদা নহৰুৰ পেষ্ট 1 চামুচ দিছোঁ, কৰ্ণফ্ল'ৰ দিছোঁ, কৰ্ণফ্ল'ৰ পাউডাৰ 2 চামুচ, আৰু ইয়াতে মই জালুকৰ গুড়ি দিছোঁ 1/2 চামুচ আৰু চয়া চচ দিছোঁ 1/2 চামুচ। আৰু এইখিনি দি ভালকৈ এইখিনি মিক্স কৰিব লাগিব। আৰু এইখিনি মিক্স কৰি অলপ সময় থৈ দিব লাগিব। 10-15 মিনিটমান সময় মেৰিনেশ্যনৰ কাৰণে থৈ দিলে হ'ল। এয়া মিক্স কৰি মই থৈ দিছিলোঁ। এতিয়া এইখিনি এনেকুৱা হৈছে। এতিয়া মই কেৰাহীত তেল গৰম কৰি এইকেইটা এটা এটাকৈ ফ্ৰাই কৰিম। এনেদৰে এটা এটাকৈ ফ্ৰাই কৰিব লাগিব, কাৰণ ইয়াতে মই কমকৈ লৈছোঁ মিছা মাছ, কাৰণ এইখিনি এজন মানুহৰ কাৰণে বনাইছোঁ। আৰু আপোনালোকে বেছিকৈ বনালে পৰিমাণবিলাক বেছিকৈ ল'ব লাগিব। আৰু মিছা মাছখিনি মই এনেদৰে ৰঙা হোৱাকৈ ফ্ৰাই কৰি আছোঁ। আৰু এনেদৰে কাৰাকৈ ৰঙা হোৱাকৈ আগতে মিছা মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব। এয়া চাওক, ধুনীয়া এটা কালাৰ আহিছে, পকৰাৰ নিচিনা। এইখিনি এনেদৰে ফ্ৰাই কৰিব লাগিব। আৰু মোৰ এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি মই বাচন এটাত ৰাখি থৈ দিম। আৰু এনেদৰে এইখিনি মই ফ্ৰাই কৰি ৰাখি থৈ দিলোঁ। আৰু এতিয়া মই পিঁয়াজ মিহিকৈ কটা লৈছোঁ, আদা নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ মিহিকৈ কটা। আৰু বাতি এটাত মই কৰ্ণফ্ল'ৰ 1 চামুচ লৈ অকণমান পানীৰ লগত এনেদৰে মিক্স কৰিছোঁ। এইখিনি মই কি কৰিম আপোনালোকে চাই থাকক, শেষলৈকে ভিডিঅ'টো চাব, নহ'লে গম নাপাব যে কেনেকৈ ক'ত কি কৰিলোঁ। এতিয়া মই কেৰাহীখনত একদম অকণমান তেল লৈছোঁ আৰু হিটটো পূৰা বঢ়াই দিব লাগিব। হিটটো বঢ়াই দি ইয়াতে আদা নহৰু মিহিকৈ কটা আদা নহৰুখিনি দি দিব লাগিব। আৰু কেঁচা জলকীয়াখিনিও দি দিলোঁ। ইয়াতে আপোনালোকে জলকীয়া বেছিকৈ খালে বেছিকৈ দিব। আৰু মিহিকৈ কটা পিঁয়াজখিনিও দি দিলোঁ। দি এইখিনি ভালদৰে লৰাব লাগিব। তেল কিন্তু ইয়াত বেছি দিব নালাগে, 1 চামুচমান তেল দিলে হয়। হিটটো বেছিকৈ বঢ়াই দিব লাগিব। আৰু ইয়াতে মই অকণমান নিমখ দিছোঁ, কাৰণ মই মিছা মাছখিনিত নিমখ দিছিলোঁৱে। আৰু এই মছলাখিনিৰ কাৰণে অকণমান নিমখ দিছোঁ। আৰু নিমখ দি ইয়াতে মই টমেট' চচ মিক্স কৰিছোঁ, টমেট' চচ দিছোঁ। আৰু চয়া চচ দিছোঁ ইয়াতে মই অলপমান, 1/2 চামুচৰো কম দিব চয়া চচ, জাষ্ট কালাৰৰ কাৰণে। আৰু এইখিনি মই পূৰা হিট দি পেলাই মানে লৰাই ভাজিছোঁ। অলপ সময় ভাজিব লাগিব। তাৰপিছত মই কৰ্ণফ্ল'ৰৰ যিখিনি আছিলে পেষ্ট, সেইখিনি দি দিলোঁ। আৰু ইয়াত মৌ এড কৰি দিছোঁ। মৌ দিয়াৰ লগে লগে কালাৰটো ধুনীয়া হৈ গৈছে। আৰু পূৰা এইখিনি দি এনেদৰে ভালদৰে একদম লৰাব লাগিব, যাতে কেৰাহীখনত লাগি নধৰে। এতিয়া চাওক কালাৰটো কিমান ধুনীয়া হৈ গৈছে গ্ৰেভিখিনিৰ। আৰু ইয়াতে মই এতিয়া মিছা মাছখিনি এড কৰি দিলোঁ। ফ্ৰাই কৰি থোৱা মিছা মাছখিনি এড কৰি দি এনেদৰে ভালদৰে গ্ৰেভিখিনিৰ লগত মিক্স কৰিব লাগিব। বহুত ধুনীয়া এটা গোন্ধ আহিছে। আৰু এনেকৈ খাই চাব আপোনালোকে, বহুত টেষ্ট হয়, একদম মাংসৰ নিচিনাই লাগে। আৰু এয়া চাওক, মোৰ ধুনীয়া ৰেডি হৈ গ'ল। এয়া চাওক কিমান ধুনীয়াকৈ মিছা মাছখিনি মোৰ ৰেডি কৰি ল'লোঁ। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব, গৰমে গৰমে খাবলৈ বহুত টেষ্ট হয়। তো বনাই খাব আৰু মোক কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।